Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোলৈকে ফাকুৱা উৎসৱৰ শুভেচ্ছা জনালো. Happy Holi to all. আৰু মোৰ হলি আৰু এবাৰ ঘৰতে যেহেতু কালাৰ লগাব নোৱাৰো বাহিৰত যেহেতু বহুত মানে কালাৰ বিলাক উৰি থাকিব হেতু কাৰণে জুমনৰ কাৰণে ইমান ভাল নহয় তথাপিও এয়া নিয়মটো কৰিছো খুৰা লৰা ভাইটি আহি অলপ মানে ফুট এটা জাস্ট দিলে আৰু বেছিকে লগোৱা নাই আৰু এফালে জুমন আৰু মই ঘৰতে আৰু জুমন যেতিয়া অহা বছৰ অকমান ডাঙৰ হ'ব তেতিয়া আমি দুটা একেলগে হলি খেলিম ন জুমন তাৰ পিছতে হে আপোনালোকে চাই থাকিব এতিয়া মই যেহেতু লখিমপুৰত আছো আৰু আমাৰ ইয়াত ফাকুৱা উৎসৱ বহুত ডাঙৰকৈ উদযাপন কৰা হয় কালিৰ পৰা আসলতে হৈছে কালি গধূলিৰ পৰা আৰু হেয়া আপোনালোকক অলপ দেখাই যাম আৰু ভিডিওটো যেহেতু মই ওলাই যাব নোৱাৰো মই বেলেগক দিছো ভিডিও কৰিব কাৰণে আপোনালোকে চাই যাব ব্লগটো আৰু আমাৰ লখিমপুৰৰ ঘৰখনত যেহেতু আমি সত্ৰত বাস কৰো আৰু আমাৰ ওচৰতে নামঘৰ আছে আৰু নামঘৰত বহুত ধুনিয়াকৈ হলিৰ পূজা কৰি আছে আৰু শুনিয়ে ভাল লাগিছে ঘৰত থাকি আৰু সৰু হৈ থাকোতে যেটো মানে হলি বুলি মনৰ উৎসাহ উদ্দীপনা আছিল এটা ডাঙৰ হোৱাৰ লগে লগে হেখিনি নাইকিয়া হৈ আহিছে আৰু আপোনালোকক তাৰে অলপ ভিডিও মই দেখাই যাম আৰু মোৰ গুৱাহাটী ঘৰখনতো হলি খুব ধুনিয়াকৈ তেওঁলোকে খেলি আছে আৰু হেখিনি আপোনালোকক দেখাই যাম গতিকে আপোনালোকে চাই যাব আৰু এটা ভূমিকা গাবলৈ নিদিওঁ ক'ত পাইছে আপোনালোক
Holi.